নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে AS আছামিজ চেনেল ইউটিউবে স্বাগতম। আজিও আমি তোমালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ দেউতাৰ নামত। আহক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ আৰু তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে দেখিবা। পৃথিৱীত কেৱল এজন মানুহ আছে যিয়ে নিজতকৈ বেছি উজ্জ্বল ভৱিষ্যত বিচাৰে নিজৰ সন্তানৰ বাবে। সেইজনেই হৈছে দেউতা। সেইজন অমূল্য ব্যক্তি যাৰ কপালৰ এটোপাল গামৰ মূল্যও তেওঁৰ সন্তানে পৰিশোধ শেষ কৰিব নোৱাৰে। সেইজন ব্যক্তিয়ে হ'ল দেউতা। দেউতাৰ মৰম, দেউতাৰ পৰিশ্ৰম, সমস্যা জীৱনত যিমানেই আহে দেউতাই হাঁহি হাঁহি সমাধান কৰে। সপোন মই বহুত দেখোঁ, কিন্তু দেউতাৰ অবিহনে অসম্পূৰ্ণ। সকলো আঁতৰি যাব, এদিন কাষত থাকিব মা আৰু দেউতা। দেউতা সেইজন যিজনে কঠোৰ পৰিশ্ৰম কৰে, আমাক সুখত ৰাখিবলৈ, যিজনে নিজে কান্দে আৰু আমাৰ এটি হাঁহিৰ বাবে, যিজনৰ অবিহনে জীৱন আধৰুৱা, আমাৰ সপোনবোৰ আধৰুৱা হয়। সেইজন দেউতাই যিজনে উৎসৰ্গ দিয়ে গোটেই জীৱন কেৱল আমাৰ নামত। দেউতা নামৰ গছজোপা ছাঁ যাৰ ওপৰত নাই, তেওঁ বুজে ৰ'দৰ তাপ কিমান যে প্ৰখৰ হয়। যিজনে দিনটো মূৰৰ ঘাম মাটিত পেলাই সদায়ে আমাৰ ঘৰখনক গঢ় কৰি ৰাখিছে আৰু মোৰ জীৱন বাটত দেখুৱাই, সেইজনেই হৈছে দেউতা। পৃথিৱীত জন্ম হৈ চকু মেলাৰ পৰা দেউতাক দেখিছোঁ। মই তোমাৰ প্ৰতি থকা মৰম আজিও কন্দুৱাই দেউতা। হাতে হাত ধৰি গোটেই জীৱন আগুৱাই লৈ যোৱাৰ তুমি মোৰ ওঠতে এটি হাঁহি আনিবৰ বাবে তুমি যে কিমান অভিনয় কৰিছিলা দেউতা, তোমাক কোনো শব্দৰে বুজাব নোৱাৰোঁ। আই মিছ ইউ দেউতা। যদি ভিডিঅ'খন ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে এইখিনিতে সমাপ্ত কৰিছোঁ। জয় আই অসম।